আমি বহুত কেছ দিলো, বহুত এইটো এফআইআর দিলো। मानगोनां प्रमद बर' सारा सिमान लादों जे मारै मारै खोथाया सिङाव मा खोथा हाबनानै दङ। साफ्रोमबो बर' रायजो राजाफोरनि थाखाय नैबे खौराङा गोनांथार आरो जाहाथे बर' रायजो राजाफोरा फोथायबावनानै फिन प्रमद बर' सारखौ देरहा होबावो, माने देरहाहैया गाव गावनि गोसो, नाथाय देरहा होबावजानो लुबैनायजों लोगोसे बिथाङा ओरैबायदि फोरमायदों। কাউন্সিলতো তেনেকা 52 কোটি টকাৰ ট্ৰেক্টৰ নাই। 152 কোটিটো আৰু এইটো ঈশ্বৰেহে ভাবিব। আৰু এইটো আমাৰ তাত 152 কোটি কাউন্সিলৰ ট্ৰেক্টৰ মানে বাজেটে নাই। আমাৰ গোটেই এগ্ৰিকালচাৰৰ বাজেটটো 27 কোটি। গতিকে আজি কোনোবাই টাইপ মাৰি পেলাই হয়তো বিৰোধীৰ মানুহবিলাক প্ৰচাৰ কৰিছে, বহুত কৰে। এই PNRD ডিপাৰ্টমেণ্টত 500 কোটিৰ ওলাই, স্পৰ্টছ ডিপাৰ্টমেণ্টত 200 কোটিৰ ওলাই, সদায় ওলাই থাকে। আমি বহুত কেছ দিলো, বহুত এইটো এফআইআর দিলো। চ' ইয়াৰ ওপৰত কেছো চলি আছে, কিন্তু এটা চাম আছে, এটা চক্ৰ আছে বদনাম কৰিবলৈ। আজি লিখিছে কিমান প্ৰমোদ বৰই মানে 1000 কোটি খালে, 2000 কোটি খালে। চ' এইবিলাক মানে অবাস্তৱ। গতিকে আজিৰ সময়ত ৰাইজে বুজি পায়, আমিও বুজি পাওঁ। আমি তেনেকুৱা কৰিবলৈ হ'লে মানে বিজনেছ কৰিব গ'লো হয়, সমাজ সেৱা কৰিবলৈ নাহিলে হয়। টকা যদি লাগে বিজনেছ কৰক, সমাজ সেৱা কৰিবলৈ আহিলে টকা পইচাৰ কথা নাই। গতিকে BTR চৰকাৰৰ এই 4 বছৰত এটা টকাও লাইবিলিটি হোৱা নাই, ধাৰ হোৱা নাই। আৰু কোনোবাই কৈছে যে পইচা ঘূৰি গৈছে। আজি AG ৰিপৰ্টবিলাক চাওক, কত 8 পইচাও ঘূৰি যোৱা নাই। কিছুমান ডাঙৰ নেতাবিলাকক মানে আনৰিয়েলিষ্টিক কথাবিলাক কৈ মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে। কিন্তু ভুল কথা কৈ, মিছা কথা কৈ যদি ৰাজনীতি কৰিব বিচাৰে, এই ৰাজনীতি বেছি দিন নিটিকিব। মিছা কথা কৈ, ভুল কথা কৈ ৰাজনীতিত কৰাতকৈ ঘৰত বহি থকাই ভাল, মই সেইটোকে প্ৰিফাৰ কৰোঁ। কিন্তু 35 লাখ জনসাধাৰণ 30-40 বছৰ কিমান মাৰি হিংসি বিভিন্ন পৰিৱেশৰ মাজত আহি আজি অলপ হাঁহিবলৈ শিকিছে, হাঁহিবলৈ বিচাৰিছে। মই সকলো জনগোষ্ঠী মিলিজুলি থাকিব বিচাৰিছে। আজি যদি ইয়াত কোনোবা মিছা কথা কয়, ভুল কথা কয়, কাৰোবাৰ দোষ জাপি দি এনেকুৱা যদি কৰিব বিচাৰে, এইটোতো ভাল কথা নহয়। কাউন্সিলতো তেনেকা 52 কোটি টকাৰ ট্ৰেক্টৰ নাই। 152 কোটিটো আৰু এইটো ঈশ্বৰেহে ভাবিব। আৰু এইটো আমাৰ তাত 152 কোটি কাউন্সিলৰ ট্ৰেক্টৰ মানে বাজেটে নাই। আমাৰ গোটেই এগ্ৰিকালচাৰৰ বাজেটটো 27 কোটি। গতিকে আজি কোনোবাই টাইপ মাৰি পেলাই হয়তো বিৰোধীৰ মানুহবিলাক প্ৰচাৰ কৰিছে, বহুত কৰে। এই PNRD ডিপাৰ্টমেণ্টত 500 কোটিৰ ওলাই, স্পৰ্টছ ডিপাৰ্টমেণ্টত 200 কোটিৰ ওলাই, সদায় ওলাই থাকে। আমি বহুত কেছ দিলো, বহুত এইটো এফআইআর দিলো। চ' ইয়াৰ ওপৰত কেছো চলি আছে, কিন্তু এটা চাম আছে, এটা চক্ৰ আছে বদনাম কৰিবলৈ। আজি লিখিছে কিমান প্ৰমোদ বৰই মানে 1000 কোটি খালে, 2000 কোটি খালে। চ' এইবিলাক মানে অবাস্তৱ। গতিকে আজিৰ সময়ত ৰাইজে বুজি পায়, আমিও বুজি পাওঁ। আমি তেনেকুৱা কৰিবলৈ হ'লে মানে বিজনেছ কৰিব গ'লো হয়, সমাজ সেৱা কৰিবলৈ নাহিলে হয়। টকা যদি লাগে বিজনেছ কৰক, সমাজ সেৱা কৰিবলৈ আহিলে টকা পইচাৰ কথা নাই। গতিকে BTR চৰকাৰৰ এই 4 বছৰত এটা টকাও লাইবিলিটি হোৱা নাই, ধাৰ হোৱা নাই। আৰু কোনোবাই কৈছে যে পইচা ঘূৰি গৈছে। আজি AG ৰিপৰ্টবিলাক চাওক, কত 8 পইচাও ঘূৰি যোৱা নাই। কিছুমান ডাঙৰ নেতাবিলাকক মানে আনৰিয়েলিষ্টিক কথাবিলাক কৈ মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে। কিন্তু ভুল কথা কৈ, মিছা কথা কৈ যদি ৰাজনীতি কৰিব বিচাৰে, এই ৰাজনীতি বেছি দিন নিটিকিব। মিছা কথা কৈ, ভুল কথা কৈ ৰাজনীতিত কৰাতকৈ ঘৰত বহি থকাই ভাল, মই সেইটোকে প্ৰিফাৰ কৰোঁ। কিন্তু 35 লাখ জনসাধাৰণ 30-40 বছৰ কিমান মাৰি হিংসি বিভিন্ন পৰিৱেশৰ মাজত আহি আজি অলপ হাঁহিবলৈ শিকিছে, হাঁহিবলৈ বিচাৰিছে। মই সকলো জনগোষ্ঠী মিলিজুলি থাকিব বিচাৰিছে। আজি যদি ইয়াত কোনোবা মিছা কথা কয়, ভুল কথা কয়, কাৰোবাৰ দোষ জাপি দি এনেকুৱা যদি কৰিব বিচাৰে, এইটোতো ভাল কথা নহয়।